হওক জাজৰি অঞ্চল মাহুৰা মুক্ত হওক সামাজিক পৰিৱেশ সুস্থ ৰখাৰ স্বাৰ্থত ক্ৰমাগতভাৱে নৱপ্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি বটদ্ৰৱাৰ জাজৰি ঢলপুৰীয়াবাসীৰ ৰাইজ সমবেত হয় বৰবিহ সুৰাৰ বিৰুদ্ধে। কিছুদিনৰ পৰা নিচাসক্ত এচাম যুৱকে সুৰা সেৱন কৰি অঞ্চলটোত নেতিবাচক প্ৰভাৱ পেলাই সামাজিক পৰিৱেশ অসহনীয় কৰি তুলিছে। সমাজৰ ভাল বেয়া দিশৰ প্ৰতি দৃষ্টি ৰাখি ভালসকলক উৎসাহ আৰু বেয়াসকলক শাসন কৰাৰ প্ৰয়োজন বোধ কৰি যাতে নৱপ্ৰজন্মই এটা সঠিক পথত গতি কৰি সমাজলৈ ইতিবাচক ৰেঙনি বিয়পাব পাৰে, সেই মৰ্মে অঞ্চলৰ বয়োজ্যেষ্ঠ পুৰুষ মহিলা সমবেত হৈ মাদক দ্ৰব্য বন্ধ হওক, জাজৰি অঞ্চল সুৰামুক্ত হওক শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পাছত ৰাইজে মাদক দ্ৰব্য বন্ধ কৰাৰ বাবে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত আবেদন পত্ৰ অৰ্পণ কৰে। জাজৰি ঢলপুৰীয়াবাসী ৰাইজে যোৱা মাঘৰ বিহুৰ দিনা মেজি জ্বলোৱাৰ সময়তে ৰাজহুৱাভাৱে সংকল্প লৈছিল নৱপ্ৰজন্মৰ বাবে সুস্থ পৰিৱেশ আৰু ভাৰাক্ৰান্ত হৈ থকা একাংশ অভিভাৱকৰ মানসিক সুৰক্ষাৰ বাবে নিচাসক্ত সকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আৰক্ষীৰ সহায়ত এই ইতিবাচক চিন্তাটো ফলপ্ৰসূ কৰাৰ। সেই উদ্দেশ্য আগত ৰাখি অঞ্চলটোত চলি থকা নিচাসক্তসকলক আইনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি এটা সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে ৰাইজে প্ৰশাসনৰ সহায় লয়। ৰাজহুৱা স্থান তথা বাটে ঘাটে মাদক দ্ৰব্য সেৱন কৰি উশৃংখল পৰিৱেশ সৃষ্টি কৰি থকাসকলক উচিত ব্যৱস্থাৰে নিয়ন্ত্ৰণ কৰিবলৈ সমূহ ঢলপুৰীয়া গাঁৱৰ ৰাইজে প্ৰশাসনক আহ্বান জনায়। খেল সমাজৰ সভাপতি পদ্ম কাকতি, সম্পাদক দুলাল বৰা, জ্যেষ্ঠ নাগৰিক জীৱনৰাম বৰা, আমলগুৱা স্বপন বৰা, ৰাণা কাকতিকে প্ৰমুখ্য কৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতাই নিচাযুক্ত দ্ৰব্যৰ দ্বাৰা আক্ৰান্ত প্ৰজন্মৰ প্ৰতি এনে দ্ৰব্য পৰিত্যাগ কৰিবলৈ আহ্বান জনায়। ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট। গাঁৱৰ বাসিন্দা সমাজ বান্ধি বসবাস কৰি থকাৰ বাবে সমাজৰ ভাল বেয়া দিশৰ প্ৰতি দৃষ্টি ৰাখি আমি ভালসকলক উৎসাহ আৰু বেয়াসকলক শাসন কৰাৰ প্ৰয়োজন বোধ কৰোঁ, যাতে নৱপ্ৰজন্মই এটা সঠিক পথত গতি কৰি সমাজলৈ ইতিবাচক ৰেঙনি পোহৰাব পাৰে। কিন্তু আমি অতি দুখ আৰু ক্ষোভেৰে আপোনাক জনাওঁ যে আজি কিছুদিনৰ পৰা নিচাসক্ত এচাম যুৱক আৰু অভিভাৱকে আমাৰ গাঁৱত বিয়োগাত্মক প্ৰভাৱ পেলাই সামাজিক পৰিৱেশ অসহনীয় কৰি তুলিছে। আমি ব্যক্তিগতভাৱে প্ৰতিৰোধ কৰিবলৈ গ'লে নিচাসক্ত লোকসকলৰ যিখিনি এগেইনষ্টত মানে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। তো আমি নিশ্চয় আপোনালোকৰ এইখিনিৰ ওপৰত ব্যৱস্থা ল'ম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছোঁ আৰু খুব সোনকালে তেওঁলোকৰ ওপৰতো আমি ব্যৱস্থা লোৱাৰ এটা আশ্বাস কৰোঁ।